Hello everyone, welcome back to my YouTube channel. আৰু বহুত এটা লং গেপৰ পিছত আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ কাৰণ মোৰ আইতা ঢুকালে আৰু আইতাৰ স্মৃতি হিচাপে মই এই ভিডিঅ'টো ভাবিলোঁ ইউটিউবতে সাঁচি থৈ দিওঁ যিহেতু সকলোৰে বেলেগ বেলেগ নিয়ম আমাৰ একদিনৰ পৰা 9 দিনলৈ একো বস্তু এনেকৈ লাৰিব নোৱাৰি আৰু তাৰ মাজত একো কাম নহয় গতিকে 10 দিনৰ দিনা আমাৰ এনেকৈ পাপা আৰু খুৰাহঁতে চুলি খুৰাব লাগে আৰু এয়া বামুণে নদীৰ ওচৰলৈ লৈ গ'ল কিবা পূজা কৰিবৰ কাৰণে তাৰপিছত নাপিতে আহি চুলিখিনি কাটি দিলে আৰু খুৰা আৰু পাপাহঁতে গোটেই চুলিবিলাক কাটি দিলে আৰু তাৰপিছত এনেকৈ সকলোৱে সেৱা ল'লে আৰু 11 দিনৰ দিনা কৰিছে আমাৰ কাম এয়া আৰম্ভণিতে পোৱা সময়খিনি মই অকণমান ভিডিঅ' কৰি থৈছোঁ যিহেতু ভিডিঅ' কৰিবলৈ ইমান সময় পোৱা নাই তো যিমানখিনি সময় পাইছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' কিন্তু যাতে এইটো থাকি যাওক ইউটিউবত সদায় কেতিয়াবা চাব পাৰিম মন গ'লে আৰু আমাৰ যিমান বংশ আলহী আছে সকলোৱে এনেকৈ সেৱা লৈছে লাষ্টত তো আমি এনেকৈ সেৱা ল'ব লাগে এইটো আৰু এয়া খুৰাই ধৰিছিলে কাম গতিকে গোটেইখিনি পূজা খুৰাই কৰিব লগা হৈছে তাৰপিছত আমি এইটো পিণ্ড দিয়া বুলি কয় আমি পিণ্ড উঠাবলৈ কৈ আছোঁ যিহেতু 10 দিনৰ দিনা 11 দিনৰ দিনা আৰু 12 দিনৰ দিনা এনেকৈ নদীত পিণ্ড উঠাই দিব লাগে যিজন মানুহ মৰি গ'ল আৰু তেওঁৰ নামত পিণ্ড এনেকৈ উঠাই দিব লাগে তো মই সেইখিনিও অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ইয়াত 3জনে পিণ্ড উঠাই পেলাই গা ধুই আহিব আৰু ইমানেই আছিলে চাওকচোন বাৰু আপোনালোকে আৰু এয়া হৈছে ভাটিবেলাৰ সময়ত এনেকৈ ওজাপালিয়ে ওজা গাই আছে আৰু মই তাই অকণমান ভিডিঅ' কৰি দিলোঁ আৰু যিমানখিনি ইয়াত ভিডিঅ'ত দেখুওৱা হৈছে গোটেইখিনি আমাৰ গাঁৱত ঘৰতে হৈছে আৰু গাঁৱৰ ঘৰতে যিহেতু সকলো আহিছে খুৰাহঁত সকলো আছে আৰু যিহেতু গাঁৱৰ ঘৰতে আইতা ঢুকাইছে গতিকে গাঁৱৰ ঘৰত কৰা হৈছে এতিয়া আমি ৰাইজৰ আগত সোম আৰু এতিয়া বহুত দেৰি হৈ গৈছে চাওকচোন আমাৰ গোটেই ফেমিলি ইয়াতে ঢালাই দিছে একদম দুটা নাই বৰ্তমান মানে তালা চালা মাৰিবতো ঘৰত আৰু এইবিলাক দেখিছেনে আৰু এয়া হৈছে 12 দিনৰ দিনা কাম আৰু এইটো কোৱা হয় আমাৰ ফালে পিণ্ডন আৰু পুৱাৰ সময়ত বামুণক তেওঁৰ কামখিনি কৰি ল'লে আৰু আমি আইতাক হেৰুৱালোঁ ঘৰৰ মুৰব্বী এজন আমাৰ পৰা গ'লগৈ আৰু নাহে কেতিয়াও তেওঁ য'তে আছে ভালে থাকক আৰু এয়া 12 দিনৰ দিনাও আমাৰ এনেকৈ পিণ্ড দিয়া হয় গতিকে আমি আকৌ পিণ্ড উঠাবলৈ বুলি গুচি গ'লোঁ ঘৰখন একেবাৰে উকা হৈ গ'ল আৰু যিহেতু আইতা গুচি গ'ল তেওঁৱে আছিলে একদম ডাঙৰ সকলোৰে বংশৰ তেওঁৱে ডাঙৰ আছিলে গতিকে তেওঁ গুচি গ'ল আৰু সেইকেইডাল গছডাল বহি থকাখিনি দেখিছিলে সেইখিনিতে আইতাক কৈছে আৰু তেওঁ ভালে থাকক য'তে আছে আৰু যিহেতু আমি একো খোৱা নাছিলোঁ এইকেইটা দিন তো আমাক আজি নিয়মখিনি কৰালে দৈ চিৰা খোৱালে প্ৰথমতে আৰু এয়া ইফালে জ্ঞাতি বামুণ আৰু কোনোবা মানুহক যিটো কাজৰ শেষত এনেকৈ কিবা কিবি মান কৰিব লাগে তেওঁলোকক দিলে পাপাহঁতে আজিৰ পৰা শুদ্ধ হ'ল মানে সকলোবিলাক আজিৰ পৰা কৰিব পাৰিব কাম চাম আৰু যিহেতু কাপোৰ নিপিন্ধাকৈ থাকিব লাগে তো আজিৰ পৰা তেওঁলোকে কাপোৰো পিন্ধিব পাৰিব তো ধুতি পিন্ধি আছিলে বাৰু ধুতিখন নহয় মানে বেলেগ কাপোৰবিলাক আজিৰ পৰা তেওঁলোকে চব কৰিব পাৰিব তেল চেলবিলাক লগোৱা নাছিলে তো আজিৰ পৰা এইবিলাক চব কৰিব পাৰিব আৰু এইখিনি নিয়ম মই ৰাখি থ'লোঁ এনেই কেতিয়াবা চাব পাৰিম অকণমান যিহেতু মোবাইলটো হাতত আছিলে তো কৰি থোৱাত কিহৰ আৰু প্ৰব্লেম তো চেণ্ডেলো পিন্ধিব পৰা নাছিলে তো আজিৰ পৰা চেণ্ডেলো পিন্ধিব পৰা হৈ গৈছে আৰু এয়া মাহঁতেও একো কৰিব পৰা নাছিল আনকি মূৰ ফনিয়াব পৰাও নাছিল তো আজিৰ পৰা সকলোবিলাক কৰিব পৰা হ'ল আৰু এই সকলোৱে শেষত তাক সেৱা লৈছে আৰু সপিণ্ডনৰ দিনা ৰাতি এনেকৈ আমাৰ যিমানখিনি মানুহে শ্মশানত যায় তো তেওঁলোকক ভোজ খোৱা হয় আৰু এনেকৈ ভোজৰ যোগাৰ কৰিছে মই ভাবিলোঁ অকণমান ভিডিঅ'টো কৰি থৈ দিওঁ এইবিলাক আঞ্জা কাটি আছে এইফালে আৰু এনেকেই গ'ল আৰু এইটো হয়তো মৰাপাতত ভোজ দিয়া বুলিও কয় মই ইমান ভালকৈ নাজানো বাৰু তো মৰাপাতত এনেকৈ ভোজ দিয়ে যিগৰাকী মানুহ ঢুকাইছে মানে তাৰ নামত এনেকৈ ভাত দিয়া হয় আৰু এয়া ভাতৰ থালিখন লৈ গৈ আছে আমি সকলোৱে লৈ গৈছোঁ বাৰু পিছত গৈছোঁ আমি এয়া আইতাৰ কাৰণে দিয়া হৈছে আৰু এনেকৈ দিলে সকলোৱে প্ৰাৰ্থনা কৰিলে সেৱা কৰিলে
তাৰপিছত গুচি আহিলোঁ, আমিও খালোঁ আৰু ভিডিঅ' দি থাকিম বাৰু এতিয়াৰ পৰা। তো আজিলৈ ইমানেই, ধন্যবাদ।